এয়া আজি আকৌ আহিলোঁ হাতীচঙত শংকৰদেৱৰ তিথি বুলি তো তাকে আপোনালোকক দেখুৱাইছোঁ আৰু নামঘৰলৈ যাম জুৰীয়া নামঘৰ সিদিনা দেখুৱাইছিলোঁ যে তাকে দেখুৱাম চাই থাকিব মোৰ ভিডিঅ' তাইকো লৈ আহিব লগা হ'ল আহি আছোঁ নামঘৰলৈ গৈ আছোঁ এই নামঘৰ ভাগ মই আগতে দেখুৱাইছিলোঁৱেই মোৰ ভিডিঅ'ত কিন্তু এই নামঘৰ ভাগৰ ইতিহাস মই ক'ম বুলি কৈছিলোঁ এজন ইয়াৰে গাঁৱৰে এগৰাকী ব্যক্তিৰ মুখৰ পৰা তেখেতে এই নামঘৰ ভাগৰ বিষয়ে বহুখিনি কথাই এখন কিতাপত লিখিছে আজি তেখেতৰ সৈতে মই কথা পাতিছিলোঁ মই আপোনালোকক দেখুৱাম আৰু আজি অকণমান সোনকালে আহিলোঁ সেইকাৰণে নামটি অকণমান শুনিবলৈ পালোঁ আৰু ইয়াত যিহেতুকে মহিলাসকল নাযায় মই অকণমান ভিডিঅ' কৰিলোঁ আৰু মানুহজন বহিছে তেখেতে কৰিব তাকে অকণমান দেখুৱাম চাই থাকিব ভিডিঅ'টি মহিলাসকল যাব পাৰে যেতিয়া তিথি হয় শংকৰদেৱৰ মাধৱদেৱৰ জন্মাষ্টমী এনেকুৱা ধৰণৰ পৰ্বত মহিলাসকল নাযায় কাৰণ পুৰুষসকলেই আগভাগ লয় গতিকে নাযায় তেওঁলোকে ভাদ মাহত মহিলাসকলেও ইয়াতে নাম গায় সেই নামঘৰৰ পৰা আহিলোঁ অকণমান ভিডিঅ' কৰিলোঁ আৰু বেছি কৰিব নোৱাৰিলোঁ কাৰণ মহিলা নাথাকে যে বেয়া লাগে ন সেইকাৰণে মানে অকণমান কৰি আহিলোঁ আৰু দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু নামটি বেছি শুনাব নোৱাৰিলোঁ বাৰু আৰু এয়া চাওক প্ৰসাদ বিতৰণ কৰিছে কিমান প্ৰসাদ দিয়ে দেখিলেই আচৰিত লাগিব আপোনালোকে চাওকচোন ইমান প্ৰসাদ আৰু দুটা নামঘৰ জুৰীয়া নামঘৰ আৰু খেল বেলেগ আৰু সেইফালেও বেলেগকৈ প্ৰসাদ দিয়া হৈছে ইটোফালে নামঘৰটো বেলেগ আৰু সিটো চাইডে দেখিছে সিটো নামঘৰৰ বেলেগকৈ প্ৰসাদ বিতৰণ কৰিছে দুইটা নামঘৰ একেলগ নহয় কিন্তু নামটো গাই একেলগে আৰু ইয়াৰ পাছতে মই যাম যিগৰাকী ব্যক্তিয়ে এই নামঘৰ ভাগৰ বিষয়ে কিতাপ লিখিছিল তেখেতৰ সৈতে কথা পাতিবলৈ মই গৈ আছোঁ তো বলক তেন্তে শুনো তেখেতে কি কয় সেই নামঘৰ ভাগৰ বিষয়ে মই ক'ম বুলি কৈছিলোঁ এগৰাকী ব্যক্তি ইয়াৰে তেখেতে এই নামঘৰ ভাগৰ বিষয়ে সুন্দৰভাৱে এখন কিতাপ লিখিছে তেখেতৰ সৈতে কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু অকণ অসুবিধা হ'ল তো আজি মই আহিছোঁ তেখেতৰ ঘৰত তেখেতৰ সৈতে কথা পাতিম বলকচোন তেখেতৰ সৈতে কথা পাতোঁ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ পৰিচয়টো দিয়কচোন মোৰ নাম সুনীল কুমাৰ বৰা মই জাজি ঈশ্বৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ শিক্ষক আছিলোঁ হয় 2009 চনত ৰিটায়াৰ কৰি বৰ্তমান ঘৰতে আছোঁ এনে লিখা মেলা কৰি থাকোঁ আৰু হয় হয় এই নামঘৰ ভাগৰ বিষয়ে বহুতে নাজানে মই এই প্ৰথমহে দেখিছিলোঁ বাৰু সেইদিনা যিদিনা মই নামঘৰ ভাগলৈ আহিছিলোঁ প্ৰথম দেখিছিলোঁ বহুতে শুনি আছে কিন্তু দেখা নাই বাৰু নাজানে এই নামঘৰ ভাগৰ বিষয়ে আপুনি লিখিছে বুলি গম পাইছোঁ কেতিয়া স্থাপিত হৈছিলে আৰু ইয়াৰ মহত্বটো কি বাৰু কওকচোন জুৰীয়া নামঘৰ আচলতে কেতিয়া আৰম্ভ হৈছিল ইয়াৰ কোনো লিখিত তথ্য নাই হয় বা তেনেকুৱা ইতিহাস ক'তো আমি নাপাওঁ কিন্তু মই যেতিয়া দাপোন নামৰ কিতাপখন তাৰমানে ইতিহাস সমৃদ্ধ কবিতাহৰ ইতিহাস সমৃদ্ধ কিতাপখন লিখিবলৈ ল'লোঁ তেতিয়াই জুৰীয়া নামঘৰৰ প্ৰশ্নটো আহিল আৰু মই গাঁৱৰ যিসকল জ্যেষ্ঠ লোক আছিল তেখেতসকলক মই সুধিছিলোঁ যে আমাৰ জুৰীয়া নামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল ক'ত প্ৰতিষ্ঠা হৈছিল কোনে ক'লৈ আৰু বৰ্তমান য'ত স্থিতি লৈ আছে জুৰীয়া নামঘৰ হিচাপে এই কেনেকৈ হৈছে আপোনালোকে অকণমান কওকচোন কিন্তু তেওঁলোকে ক'লে যে বাবু ইয়াৰ লিখিত কথা একো নাই কিন্তু আমাৰ মনত পৰা মতে জুৰীয়া নামঘৰ 250 বছৰ পুৰণি 250 বছৰমানৰ আগতে
স্বনামধন্য হেমেন্দ্ৰনাথ বৰা, প্ৰয়াত হেমেন্দ্ৰনাথ বৰা বৰ্তমান য'ত ঘৰ আছে তেওঁলোকৰ সন্মুখতে এডোখৰ মাটি আছে, য'ত সেইডোখৰ মাটি এটা ৰমণীগড়ৰ মাটি, তাতেই নামঘৰ এভাগ সাজিছিলে। সেইদৰে বহুদিন পাৰ হৈ গ'ল, কিন্তু হঠাৎ যেতিয়া 1897 চনত বৰ ভূমিকম্প হ'ল, বাঁহৰে সজা নামঘৰ আছিলে, সেই নামঘৰ ভাগ তাত মানে বিচ্ছিন্ন হৈ গ'ল। যেতিয়া বিচ্ছিন্ন হৈ গ'ল তেতিয়া ৰাইজে সেই জেগাৰ পৰা নামঘৰখন উঠাই অনাৰ চিন্তা কৰি আমাৰ বৰ্তমান কলিতা শ্ৰীমন্ত শংকৰচৰা কলা পৰিষদৰ যিটো নাট্যচৰা আছে, এই নাট্যচৰাতে নামঘৰ ভাগ সাজিছিলে। তাত এভাগেই নামঘৰ আছিল, কিন্তু সময়ত যেতিয়া 11 দিনীয়া মাহেকীয়া প্ৰশ্ন আহিল, আগতে 11 দিনীয়াবিলাকে 11 দিনত সেৱা সকাম কৰে, মৃতকৰ সেৱা সকাম, আৰু মাহেকীয়াবিলাকে এমাহৰ মূৰত সেৱা সকাম কৰে, শ্ৰাদ্ধ কৰে। এই দুই খৰিৰ মতে নামঘৰ ভাগ দুভাগ হ'ল। দুভাগ হৈ যোৱাৰ ফলত আমাৰ 11 দিনীয়া পক্ষৰ মানুহখিনি তেওঁলোকে বৰনামঘৰ হিচাপে তেওঁলোকে থিতাপি ল'লে। মাহেকীয়া যিখিনি মানুহ তেওঁলোকে সৰু নামঘৰ সাজি পেলাই তেওঁলোকে তাত থিতাপি ল'লে। দুই ভাগ নামঘৰ যেতিয়া একেটা অৱস্থানত আছিল, সেইকাৰণে শেষত ৰাইজে বৰনামঘৰ সৰু নামঘৰ তাত কুঁজিদাস জীয়া নামঘৰ বুলি ক'বলৈ ল'লে। তাৰপিছত বহুদিন সেই জীয়া নামঘৰ খেৰৰ ঘৰ আছিলে, ডাঙৰ ডাঙৰ খুটাৰে কাঠৰ খুটাৰ। তাৰপিছত বৰ্তমান জীয়া নামঘৰ য'ত অৱস্থানটো কৰি আছে, সেইখিনি সময়ত আকৌ আমাৰ স্কুলৰ এখন ফিল্ডৰ প্ৰশ্ন আহিছিল, কুঁজিদাস হায়াৰ ছেকেণ্ডেৰী সম্প্ৰসাৰণৰ কথা আহিছিল। LP স্কুলখন বৰ্তমান যিখন খেলপথাৰ আছে তাত আছিলে, তাৰপৰা ৰিপ্লেচ কৰিবলগীয়া প্ৰশ্ন আহোঁতে তেতিয়া আমাৰ ৰাইজে ক'লে যে নামঘৰ ভাগো এইখিনিৰ পৰা উঠাই পিছফালে অকণমান আঁতৰাই নিব পাৰিলে ইয়াত অন্ততঃ শংকৰচৰা কলা পৰিষদৰ LP স্কুলখন বহাব পৰা যাব। সেইকাৰণে আমাৰ ৰাইজে চিন্তা কৰি পেলাই বৰ্তমান জীয়া নামঘৰ য'ত আছে সেই মাটিখিনি আছিলে আমাৰ কুঁজিদাসৰে ৰেচনাথ বৰা বুলি এজন লোক, 52 ঘৰ পৰিয়ালৰ বুলি কয়। তেওঁলোকে সেই মাটিখিনি দান সূত্ৰে দিলে। সেই মাটিখিনি একে পশ্চিম ফালে ডাঙৰ এজোপা মানে তেতেলী গছ আছিলে, আৰু সেই তেতেলী গছজোপা কাটি পেলাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰিলে, আৰু সেয়ে ৰামেশ্বৰ বৰাক সভাপতি, প্ৰফুল্ল নন্দেশ্বৰ বৰাক সভাপতি হিচাপে লৈ পেলাই তেওঁলোকে এখন নামঘৰ পৰিচালনা কমিটি পাতিলে। তেওঁলোকে সেই জেগাডোখৰত কেইটামান খুঁটা মাত্ৰ স্থাপন কৰিলে। তাৰপিছতে ৰাইজৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে সেই কামটো ইমানটা থাকিল। 1995 চনত এই অধৰ্মক তাৰমানে সুনীল কুমাৰ বৰাক সম্পাদক হিচাপে লৈ লক্ষীপ্ৰসাদ হাজৰিকা সভাপতি আৰু কেইজনমান সদস্যলৈ এখন কমিটি, নিৰ্মাণ কমিটি তৈয়াৰ কৰি দি পেলাই নামঘৰৰ দায়িত্ব অৰ্পণ কৰিলে। আমাৰ মোলৈ যেতিয়া সম্পাদকৰ দায়িত্ব আহিল, মই তেতিয়া পূৰ্বৰ সম্পাদকৰ পৰা মাত্ৰ 23,000 টকা এটা পাইছিলোঁ। 23,000 টকা নামঘৰটো সজা সম্ভৱ নহয়। সেইকাৰণে মই মোৰ বন্ধু পুষ্পেন্দ্ৰনাথ বৰা, কুঁজিদাসৰে বংশোদ্ভৱ, বৰ্তমান গুৱাহাটীত থাকে, তেওঁৰ লগত কথা বতৰা পাতিছিলোঁ যে নামঘৰৰ দুভাগ সাজিব লাগে, কিবা সাহাৰ্য আগবঢ়াব পাৰা নেকি। তেতিয়া তেওঁ মোক মাত্ৰ ক'লে যে তুমি আগবঢ়া, মই সহায় কৰিম বাৰু। সেই আশ্বাসতে মই তেতিয়া কুঁজিদাস জীয়া নামঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। প্ৰায় 25 বছৰৰ মূৰত বৰ্তমানৰ যিটো অৱস্থান নামঘৰৰ, সেই অৱস্থানলৈ মই অনাৰ পাছত মই মোৰ সম্পাদকৰ দায়িত্বটো মই অৰ্পণ কৰিলোঁ, আৰু নতুন কমিটি এখন হ'ল। নতুন কমিটিখন হ'ল যদিও মোক সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি দিছে, যদিও মোক সভাপতি হিচাপে বৰ্তমান সামৰিছে, লাগি আছে। আৰু নামঘৰ ভাগত লাগি আছে। নামঘৰ ভাগ মানে জুৰীয়া, মানে কি দুটা নামঘৰ মিলি পেলাই বনোৱা হৈছে।
আগতেতো বনোৱা নাছিলে ন এভাগে আছিলে পিছত মানে কিবা কাৰণবশত বাৰু আপুনি কৈছে বাৰু মই এইটো 11 দিনীয়া আৰু মাহেকীয়া হয় এই কাৰণবশত দুভাগ নামঘৰ দুভাগ নামঘৰ হ'ল দুভাগ নামঘৰ একে ঠাইতে অৱস্থান কৰাৰ কাৰণে জুৰীয়া হ'ল খুব সুন্দৰে লাগে নামঘৰ ভাগ আৰু ভাল লাগিলে বাৰু আপোনাৰ কথাখিনিও ভাল লাগিলে আৰু বহুতে এইখিনি কথা নাজানে কিহৰ কাৰণে হৈছে বহুতে ভাবে মানে কেনেদৰে এই নামঘৰ ভাগ হৈছে কাৰণটো আমি আজি বাৰু গম পালোঁ আপোনাৰ মুখৰ পৰা আহিলেও ভাল লাগিলে নামঘৰ ভাগলৈ আৰু আপোনালোকৰ কথা পাতিও ভাল লাগিলে আৰু যিখিনি বহুতে নাজানিব আপোনাৰ যিখন কিতাপ আপুনি লিখিছে তাত মানে অতীজৰ পৰা যিখিনি মানুহ লাগি আছিলে সেইখিনি সন্নিৱিষ্ট কৰা হৈছে কি উৎসৱ পাৰ্বণ ইয়াত পালন কৰা হয় সেই কথাবিলাকো ইয়াত আছে আৰু নামঘৰৰ এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই কিন্তু উল্লেখযোগ্য যে আমাৰ জুৰীয়া নামঘৰ যে দুটা বৰনামঘৰ সৰুনামঘৰ মিলি জুৰীয়া নামঘৰ হ'ল যদিও আমাৰ কিন্তু ৰাজহুৱা যিবিলাক অনুষ্ঠান হয় অনুষ্ঠানবিলাকৰ নাম প্ৰসংগ দুইটা নামঘৰ মানুহ মিলি একেলগে হয় দেখিছোঁ বাৰু সেইটো কিন্তু আমাৰ ডাঙৰ মানে এটা হেৰি আৰু দেই বেলেগ বেলেগ যদিও সকলো মানুহ মিলি পেলাই আমাৰ এই অনুষ্ঠানখিনি কৰে হয়নে আজি দেখিলোঁ বাৰু আমাৰ আজি শংকৰদেৱৰ তিথিও পালিছে আৰু মই আহিছিলোঁ মাধৱদেৱৰ তিথিৰ দিনা তেতিয়াও সকলো মিলিয়েই কৰিছে ভাল লাগিলে বাৰু পৰিৱেশটো খুব সুন্দৰে আপোনালোকৰ কথা পাতিও ভাল লাগিলে আৰু আপুনি এনেদৰে কিতাপ লিখিছে আৰু যাতে কিতাপ লিখিব পাৰে আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজিলৈ ধন্যবাদ ঠিক আছে শংকৰদেৱৰ তিথি খাই আহিলোঁ আৰু অলপ সময় থাকিব পাৰিলোঁহেঁতেন কিন্তু নোৱাৰিলোঁ কি কৰিব ব্যস্ত মানুহ উপায় নাই আৰু মোৰ আছে ডিউটি ৰেডিঅ' চেণ্টাৰত আৰু ৰেডিঅ' চেণ্টাৰত এগৰাকী চাইণ্টিষ্ট আহি ৰখি আছে মোৰ কাৰণে তেখেতৰ মই ইণ্টাৰভিউ ল'ব লাগে সেইকাৰণে দৌৰাদৌৰিকৈ আহিব লগা হ'ল দিনটো সুন্দৰভাৱে পাৰ কৰিলোঁ খুব ভাল লাগিলে আৰু মই যিহেতুকে আগতে কৈছিলোঁ যে এই জুৰীয়া নামঘৰৰ বিষয়ে কিছু কথা আপোনালোকক ক'ম আপোনালোকে চাব বুলি কৈছিলোঁ আৰু সেই কথাটো ৰাখি মই আপোনালোকৰ মাজত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ আপোনালোকে নিশ্চয় ভাল পাব বুলি মই আশা কৰিছোঁ আৰু যদি আপোনালোকে এই হাতীচুঙৰ বিষয়ে আৰু কথা জানিব বিচাৰিছে ইয়াতে এটি বৰপুথি নামঘৰো আছে সেই নামঘৰ ভাগৰ বিষয়েও কেতিয়াবা এদিন ক'ম বাৰু যদি বিচাৰে তেন্তে এই কিতাপখন আপোনালোকে পঢ়িব পাৰে ইয়াত সকলোখিনি লিখা আছে এই গাঁওখনৰ বিষয়ে সকলোখিনি লিখা আছে আপোনালোকে নিশ্চয় পঢ়িব বুলি মই আশা কৰিছোঁ তো এয়া মই আহি পাই গ'লোহি ৰেডিঅ' চেণ্টাৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব তো সকলো কুশলে থাকক আজিলৈ বিদায় লৈছোঁ নমস্কাৰ